Hello my dear friends, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। ইয়াৰ আগত মই দুটা ভিডিঅ' দি আহিলো আৰু সেই দুটাত দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম লেসন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ আৰু এই ভিডিঅ'টো মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰশ্নই দিবলৈ যত্ন কৰিছো। ইয়াৰ আগৰ দুটা ভিডিঅ'ত ইয়াৰ প্ৰথমটো ভিডিঅ'ত মই ইয়াৰ মাজৰখিনিৰ পৰা যিখিনি কোৱেশ্চন আনসাৰ হ'ব পাৰে সেই কোৱেশ্চন আনসাৰখিনি দি দিছো। সেইবোৰ তোমালোকে ভালদৰে চাবা, সেইবোৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পিছত মই 2013 চনৰ পৰা 2022 চনলৈকে যিবোৰ হাই স্কুল এক্সামিনেশ্যনত প্ৰশ্ন আহিছিল সেইবোৰ প্ৰশ্নৰ লগতে মই আনসাৰখিনিও দি দিছো। সেই ভিডিঅ'টো তোমালোকে চাবা। তাৰপিছত আজি মই এই লেসনটো শেষৰটো ভিডিঅ' দিছো। এই তিনিটা ভিডিঅ'ত তোমালোকৰ এই লেসনটো কমপ্লিট হৈ যাব। ইয়াত মই আজি দিছো তোমালোকক পাঠভিত্তি অনুশীলনী যিবোৰ প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্নৰ উত্তৰসমূহ মই দিবলৈ যত্ন কৰিছো। এই তিনিটা ভিডিঅ'ত যদি তোমালোকে ভালদৰে চাই লোৱা তেতিয়ালৈকে এই লেসনটোৰ প্ৰতি কোনো ডাউট নাথাকিব, তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। আৰু এই লেসনটোৰ পৰা তোমালোকৰ ধুনীয়াকৈ যিমান মাৰ্ক নাহক লাগিলে তোমালোকে ধুনীয়াকৈ নম্বৰ পাবলৈ সক্ষম হ'বা। এই তিনিটা ভিডিঅ' খালি তোমালোকে নোট ডাউন কৰি ল'বা আৰু এইবোৰ পঢ়িবা, বুজিবা আৰু মুখস্থ কৰিবা। তেন্তে পলম নকৰি আৰম্ভ কৰোঁ আহা আজি মোৰ ভিডিঅ'টো। ইয়াত দিছে কি পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন উত্তৰ। পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন উত্তৰ। ইয়াত প্ৰথমটো দিছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোন অশুদ্ধ। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াত মই বুজাই দিবলৈ যত্ন কৰিছোঁ। ইয়াত তোমালোকে দেখিবলৈ পাইছা লেড অক্সাইড। এই লেড অক্সাইড লেডলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ কি হৈছে অৰ্থাৎ বিজাৰণ হৈ পৰিছে, হয়নে? আকৌ এই কাৰ্বন দেখিবলৈ পাইছে, এই কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ জাৰণ হৈ পৰিছে, হয়নে? তেতিয়াহ'লে এইটো তোমালোকে দেখিবলৈ পাইছে কাৰ্বন যেনেকৈ কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হ'ল, অৰ্থাৎ জাৰণ ঘটিলে, আৰু লেড অক্সাইড লেডলৈ পৰিৱৰ্তন হ'ল, অৰ্থাৎ বিজাৰণ ঘটিলে। অৰ্থাৎ যি অক্সিজেন লাভ কৰিব সেইটো হৈছে জাৰণ প্ৰক্ৰিয়া, আৰু যি অক্সিজেন লাভ নকৰে সেইটো হৈছে বিজাৰণ প্ৰক্ৰিয়া। ইয়াত দিছে প্ৰশ্নটো কি তলৰ উক্তিসমূহৰ বাবে কোনটো অশুদ্ধ সেইটো দিছে আমাক। যে ইয়াত প্ৰথমটো দিছে লেড বিজাৰিত হৈছে, অৰ্থাৎ এইটো ভুল হ'ব। কেনেকৈ চোৱা, যে আমাৰ এইটো লেড অক্সাইড লেডলৈহে বিজাৰিত হৈছে। লেডটো বিজাৰিত হোৱা নাই, লেড অক্সাইড লেডলৈ বিজাৰিত হৈছে। এইটো হ'ব তেতিয়াহ'লে উত্তৰটো ভুল। আৰু দ্বিতীয়টো চোৱা কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই, কাৰ্বন ডাই অক্সাইড জাৰণ ঘটিছে, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ জাৰণ ঘটিছে। কিন্তু ইয়াত দিছে কি কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই, কাৰ্বন জাৰিত হৈছে, সদায় এইটো ভুলেই হ'ব। কাৰ্বন জাৰিত হৈছে এইটো শুদ্ধ, কাৰ্বন জাৰণ ঘটি কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈছে। আৰু দ্বিতীয়টো লেড অক্সাইড বিজাৰিত হৈছে, লেড অক্সাইড বিজাৰিত হৈ লেডলৈ পৰিৱৰ্তন হৈছে, এইটো শুদ্ধ। ইয়াত প্ৰশ্নটো কি দিছে আমাৰ তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোনটো অশুদ্ধ। ইয়াত অশুদ্ধ কোনটো সুধিছে, সেইকাৰণে প্ৰথম আৰু দ্বিতীয়টো অশুদ্ধ হ'ব, অৰ্থাৎ এ আৰু বি অশুদ্ধ হ'ব। তেতিয়াহ'লে তোমালোকে এইটো উত্তৰটো পাই গৈছা, এ আৰু বি। আহা এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো কি কৈছে, ওপৰত এটা সমীকৰণ দিয়া আছে আৰু ওপৰে এই বিক্ৰিয়াটোৰ এটা উদাহৰণ দিছে আৰু এইটো সুধিছে তোমালোকক এইটো এটা সংযোজন বিক্ৰিয়া নে এটা দ্বৈত অপসাৰণ বিক্ৰিয়া নে এটা বিযোজন বিক্ৰিয়া নে এটা অপসাৰণ বিক্ৰিয়া। এইটো চা কি দিছে আইৰণ অক্সাইড। এইটো দেখিবলৈ পাইছা তোমালোকে, ৰ'বা আইৰণ অক্সাইড এই আইৰণ অক্সাইড আৰু এইফালে দেখিবলৈ পাইছা তোমালোকে এলুমিনিয়াম অক্সাইড। আমি জানো যে এলুমিনিয়াম আইৰণতকৈ অধিক সক্ৰিয়, সেইবাবে এলুমিনিয়ামে কি কৰিছে আইৰণ অক্সাইডক অপসাৰণ কৰি এইটো দেখিবলৈ পাইছা আইৰণ অপসাৰণ হৈ পৰিছে। অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগটোৰ পৰা অপসাৰণ কৰে। তেতিয়াহ'লে এই উত্তৰটো কি হ'ব, এটা অপসাৰণ বিক্ৰিয়া হ'ল। এতিয়া যাওঁ আহা আমি 3 নম্বৰটো প্ৰশ্নলৈ। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটো টিক চিন দিয়া।
এইটো দিছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, বিক্ৰিয়া ঘটে আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। এটা চোৱা আমাৰ প্ৰশ্নটো কৈছে লঘু হাইড্ৰক্লৰিক এচিড। মই ইয়াত তোমালোকক লিখিবলৈ যত্ন কৰিছোঁ হাইড্ৰক্লৰিক চিটো লঘু হাইড্ৰক্লৰিক Cl প্লাছ কি হ'লে পৰিৱৰ্তন হৈছে Fe আৰু এতিয়া কি হ'লে পৰিৱৰ্তন হ'ব অপহৰণ হৈ পৰিছে, অৰ্থাৎ কি ক'ব পাৰোঁ যে আমি আইৰণ হাইড্ৰজেনতকৈ অধিক সক্ৰিয়। তেতিয়াহ'লে কি হ'ব FeCl2 মানে আইৰণ ক্লৰাইড প্লাছ হাইড্ৰজেনলৈ অপহৰণ হৈছে। এইটো সন্তুলন কৰিব লাগিব, সেইকাৰণে HCl আৰু হাইড্ৰক্লৰিক এচিডৰ আগত আমি 2 এটা বহাই দিম। হ'ল ইয়াকে তোমালোকে বুজি পালা কেনেদৰে এইটো অপহৰণ হৈ পৰিছে, কাৰণ কিয়নো ইয়াত এইটো মেইন কথাটো আমি জানিব লাগিব যে আইৰণ হাইড্ৰজেনতকৈ অধিক সক্ৰিয়। সেইকাৰণে ইয়াত উত্তৰটো কি হ'ব এ, অৰ্থাৎ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হৈছে। ইয়াত তোমালোকে দেখিবলৈ পাইছা আইৰণ ক্লৰাইড উৎপন্ন হৈছে আৰু এইফালে হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এতিয়া আমি আহা নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াৰ প্ৰশ্ন আমাক কি দিছে, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? এই প্ৰশ্নটো মই একদম প্ৰথম ভিডিঅ'টোতে দিছিলোঁ আৰু সেইটো মই মাজৰ প্ৰশ্ন হিচাপত দিছিলোঁ। এইটো তোমালোকৰ ইয়াতো আছে, তোমালোকে ইয়াৰ মতেও কৰিব পাৰা আৰু মই দিয়া সেই ভিডিঅ'টোৰ মতেও তোমালোকে কৰা যদি কৰি ল'ব পাৰা। এইটো সমতুল ৰাসায়নিক সমীকৰণ বুলিলে তোমালোকৰ ইয়াত পইণ্ট ৱাষ্টত দিয়া আছে, এই পইণ্ট ৱাষ্টটো কৰিলেও কৰিবা, নহ'লে মোৰ ভিডিঅ'টো আগৰ ভিডিঅ'টো চাবা, সেই আগৰ ভিডিঅ'টোৰ মতে কৰিলেও কৰিবা। এইটো খালি খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। এই প্ৰশ্নকেইটাৰ পৰা বেছিভাগ সময় এক্সামত আহি থকাই দেখা পোৱা যায়। এই প্ৰশ্নবোৰ খুব অহা দেখা পোৱা যায়। ইয়াত প্ৰথমতে এইটো হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। এইটো বহুতবাৰ এক্সামিনেশ্যনত আহিছিল, তোমালোকে ভালদৰে চাবা। তাৰপিছত আহিলে চোৱা এই গোটেইকেইটা প্ৰশ্নই চাবা, এই ডিটোলৈকে তোমালোকে ভালকৈ কৰি ল'বা, কাৰণ এইকেইটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে ভালদৰে চাই ল'বা। স্ক্ৰীনশ্বট দি দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'বা, নটো লিখি ল'বা। 7 নম্বৰটো ইম্পৰ্টেণ্ট হয়, এইবোৰ আহিয়ে পৰীক্ষাত তোমালোকে ভালদৰে কৰি ল'বা। তাৰপিছত চাওঁ আমি 8 নম্বৰটো তোমালোকৰ আহে খুব, ইয়াৰ মাজৰ পৰা কোনোবা দুটা এটা আহিয়ে যায় পৰীক্ষাত। আৰু ইয়াত 9 নম্বৰটো চোৱা, তাপৰ পৰ্যায়ৰ তাপকগামী বিক্ৰিয়া কাক বুলিলে কি বুজা উদাহৰণ দিয়া। এইটো মই সেই প্ৰথম ভিডিঅ'টোতে মই আকৌ এইটোও দিছিলোঁ, সেইকাৰণে তোমালোকে সেইটো মতে লিখিলেও লিখিবা, এইটো মতে লিখিলেও লিখিবা। এইকেইটাও খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল। তাৰপিছত আহিলে আমি 10 নম্বৰটো প্ৰশ্ন চোৱা। শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচিত কৰা হৈছে? এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, লগতে এই সমীকৰণটো চাই থ'বা। হ'ল বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। মই তাৰ আগৰ ভিডিঅ'টোত মই সংযোজন বিক্ৰিয়া কাক বোলে, বিযোজন বিক্ৰিয়া কাক বোলে সেই বুলি দিছিলোঁ, আৰু লগতে দুটা উদাহৰণ দিছোঁ। তোমালোকে তেনেকৈ লিখি দিলেও তোমালোকে এইটো মাৰ্ক পাবলৈ সক্ষম হ'বা। এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নটো মই আগৰ ভিডিঅ'ত দিছোঁ আৰু এইটো এক্সামিনেশ্যনত আহিবই, তোমালোকক খাটাং কৈছোঁ মই, তোমালোকে এই এক্সামিনেশ্যনত আহিবই এবাৰ নহয় এবাৰ। তাৰপিছত আহিলে অপহৰণ আৰু দ্বিঅপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য, এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। এইটো মই আগৰ ভিডিঅ'ত দি দিছোঁ, বা ইয়াৰ মতে কৰিলেও কৰিবা তোমালোকে ধুনীয়াকৈ, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছতে চাওঁ আমি, তাৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ আমি। চিলভাৰ পৰিশোধনৰ চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত হয়, জড়িত বিক্ৰিয়াটো লেখা। এইটো আহি যাব পাৰে দেই পৰীক্ষাত। অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি? উদাহৰণ দি ব্যাখ্যা। এই মই আগৰ ভিডিঅ'ত দিছোঁ, এইটো যে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন।
দেই তোমালোকেতো চাবা উদাহৰণতে এইটো বহুতো এক্সামিনেশ্যনত অহা দেখিছে বা 2022 চনতো এই প্ৰশ্নটো আহিছিলে পৰীক্ষাত আৰু অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ ব্যাখ্যা কৰা এইটো জাৰণ আৰু বিজাৰণ এইটো 2022 চনত আহিছিলে আৰু এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় খুব ইম্পৰ্টেণ্ট দেই এইবোৰ মই যিমানবোৰ ভিডিঅ' দিছোঁ তোমালোকে ধুনীয়াকৈ ইম্পৰ্টেণ্ট প্ৰশ্নই পাবা তাৰপিছলৈ যাওঁ আমি এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা এইটো খুব ইম্পৰ্টেণ্ট এইটো কমন প্ৰশ্ন লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় কিয় এইটো তোমালোকে ভালদৰে চাবা অৰ্থাৎ আমি যে লুৰ বস্তুবোৰত যে আমাৰ মামৰে ধৰে সেই মামৰে ধৰা ৰোধ কৰিবৰ বাবে আমি লুৰ বস্তুত কি দিওঁ ৰঙৰ প্ৰলেপ দিওঁ বুজিলা সেইটো শ্বৰ্টকৈ লিখিলেও তোমালোকে 1 মাৰ্ক পাবলৈ সক্ষম হ'বা 1 মাৰ্ক থাকিলে তাৰপিছত এই তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো কমন প্ৰশ্নই দিছোঁ মই তোমালোকক হ'ল তাৰপিছৰ পিছত কি আছে আমি চাওঁ তেল আৰু চৰ্বি খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় এইকেইটা প্ৰশ্নই তোমালোকে এইটো চাবা এইকেইটা প্ৰশ্নকে দুবাৰ পিন হৈছে আৰু এতিয়া আমি চাওঁ 20 নম্বৰ প্ৰশ্নটো এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা এই দুটা খুব এই দুটা আহিব পাৰে পৰীক্ষাত আহিব পাৰে ধুনীয়াকৈ চালা আজিলৈ ভিডিঅ'টো ইমান আছিল কিন্তু মই তোমালোকৰ কথা এটা কওঁ এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰিবা মই তেতিয়াহে উৎসাহ পাম আগন্তুক ভিডিঅ'বোৰ বনাবৰ বাবে কমেণ্ট কৰিবা যদি কিবা সুধিবলগীয়া থাকে তোমালোকৰ আৰু এই ভিডিঅ'বোৰ চাই যাবা তোমালোকে ইয়াৰ দ্বাৰা বহুত উপকৃত হ'বা মই আজি এই ছায়েন্সৰ প্ৰথম লেচনটোৰ প্ৰথম ভিডিঅ' দিলোঁ তোমালোকক মাজৰ পৰা যিখিনি কুৱেশ্যন আনচাৰ হ'ব পাৰে ছেকেণ্ড ভিডিঅ' দিলোঁ 2013 চনৰ পৰা তোমালোকৰ 2022 চনলৈ যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি দিলোঁ আৰু মই এই 3 নম্বৰ ভিডিঅ'টো অনুশীলনী প্ৰশ্নখিনি দি দিলোঁ আৰু এই 3টা ভিডিঅ'ত তোমালোকৰ সকলোখিনি প্ৰশ্ন উত্তৰ হৈ গৈছে আৰু এইবোৰ তোমালোকে ধুনীয়াকৈ কৰিবা আৰু নোট ডাউন কৰিবা মুখস্থ কৰিবা পৰীক্ষাত ধুনীয়াকৈ লিখিবা আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'বা ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে ইয়াৰ আগন্তুক ভিডিঅ' ভাল ভিডিঅ' আহি আছে তোমালোকে ভালদৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ভাল বেল আইকনটো দবাই দিবা যাতে আগন্তুক ভিডিঅ'বোৰ চাব পাৰা আৰু তেতিয়াহে তোমালোকে ভালদৰে উপকৃত হ'ব পাৰিবা আৰু এই চেনেলটোৰ জৰিয়তে মই তোমালোকক উপকৃত হোৱাটোৱে চিন্তা কৰোঁ যাতে তোমালোকে ভালদৰে ফলাফল লাভ কৰা সকলোৱে সপোনবোৰ পূৰা হওক সেইটোৱে আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ